গুড মৰ্নিং। আজি ইণ্টু নাই আকৌ তো আজি মানে বহুত ইম্পৰ্টেণ্ট কথা এটা লৈ আহিছোঁ তো সেইকাৰণে মানে কথাখিনি শুনক আৰু মোৰ বেকগ্ৰাউণ্ড আচলতে বেকগ্ৰাউণ্ড কি আছে সেইটো বাদ দিয়ক। তো মানে যদি বেকগ্ৰাউণ্ড চাই কেনে মোৰ ভিডিঅ'টো চাই তো মই যিখিনি গুৰুত্বপূৰ্ণ কথা ক'ম তো সেইখিনি মানে মাথাত নোসোমাব। তো সেইকাৰণে বেকগ্ৰাউণ্ড নাচাব। তো মই কি কৈ আছোঁ সেইখিনি শুনক। তো আৰু এটা কথা মানে মই মিডিল ক্লাছ ফেমিলিৰ হয়। তো সেইকাৰণে মই জানো মানে কি আমাৰ অসমত বেছিভাগ ধৰা 50ৰ ওপৰ মানে 60% ধৰিলোঁ 60% আমাৰ মানে কি মিডিল ক্লাছ ফেমিলিৰ হয়। তো সেইকাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। তো সকলোৱে চাওক ভিডিঅ'টো। তো আপোনালোকে প্ৰায় সকলোৱে জানে মানে কি আমাৰ প্ৰাইভেট আৰু চৰকাৰী। তো মোৰ প্ৰাইভেটৰ মানে কি ৰিজাল্টবোৰ কিহৰ কাৰণে অলপ ভাল হয় মানে ওপৰত মানে ভাল হয় আৰু চৰকাৰী কিহৰ কাৰণে অলপ তলত হয়। তো ভাল হয় দুয়োটাৰে, কিন্তু মই ইমান বেয়া বুলি নকওঁ মানে কিহৰ কাৰণে মানে অলপ তলত থাকে। তো মই মানে সমান হ'বৰ কাৰণে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ দুয়োটাকে। তো আপোনালোকে চাওক মানে কি আমাৰ প্ৰাইভেটৰ কিয় ভাল হয় আৰু চৰকাৰী কিহৰ কাৰণে বেয়া হয়। তো আপোনালোকে ভাবকচোন। তো নালাগে আপোনালোকে ভাবিব নালাগে, ময়ে ভাবি কৈ আছোঁ মানে মোৰ কথাখিনি সেই ভিডিঅ'টো সেইকাৰণে মানে এইটো ভিডিঅ' সেইকাৰণে বনোৱা হৈছে। তো চাওক মানে আমাৰ প্ৰাইভেটৰ ভাবক, প্ৰাইভেটৰ যিখিনি মানে ল'ৰা ছোৱালীৰ মানে মাক দেউতাক আছে সিহঁতে তাৰমানে মান্থলি কিবা এটা পে' কৰি থাকিব লাগে স্কুলত বা কলেজত পে' কৰি থাকিব লাগে। তো সেই পে' কৰি থাকিব লাগে কাৰণে সিহঁতৰ গাত মানে বিন্ধে আমি মাহে মাহে পইচা পে' কৰিছোঁ, আমাৰ ল'ৰা ছোৱালীয়ে যদি ভাল ৰিজাল্ট নকৰে তো কেনেকৈ হ'ব। তো সেইকাৰণে সিহঁতে কি কৰে, সিহঁতৰ যেতিয়া ল'ৰা ছোৱালী মানে পঢ়াৰ টেবুলত পঢ়াৰ সময়ত সিহঁতে ল'ৰা ছোৱালী কি কৰি আছে কি কৰা নাই সেইটো চায়। তো সিহঁতে আৰু কি কৰিছে চাই কাৰণে আৰু সিহঁতে অলপ হেল্প কৰাৰ লগতে মানে ভালকৈ পঢ়ায়। তো সেইকাৰণে ৰিজাল্ট ভাল হয়, 1 নম্বৰ কথা। তাৰপিছত আৰু এটা কথা মানে কি প্ৰাইভেটৰ ল'ৰা ছোৱালী সিহঁতে ৰাতিপুৱা যেতিয়া উঠে, ৰাতিপুৱা 6টা বজাত উঠিলে মানে টোপনিৰ পৰা 6টা বজাত উঠাৰ পিছত মানে কি কৰে, মুখ চুখ ধুই পঢ়া টেবুলত মানে চাহ কাপ খাই কেনে পঢ়া টেবুলত বহিলে। তাৰপিছত আকৌ এনেকৈ ভাত খাই কেনে কলেজত গুচি গ'ল টাইম মতে বা স্কুলত গুচি গ'ল। আকৌ স্কুলৰ পৰা আহিল, হাত ভৰি ধুই কেনে তাৰপিছত আকৌ মানে কি সেনেকৈ হাত ভৰি ধুই ভাতকেইটা খাই ঘুমাই কেনে আকৌ উঠি কেনে এনেকৈ গধূলি অলপমান খেলিলে বা জাষ্ট কেতিয়াবা কিছুমানে অলপ ফুৰিবলৈ যায়। আকৌ মানে কি গধূলি 6টাৰ পৰা বা 7টাৰ পৰা এনেকৈ পঢ়ে, ৰাতি আকৌ পঢ়াই সেনেকৈ ভাত চাত খাই সিহঁতৰ মানে দৈনিক সেনেকৈ কামটো চলি আছে। তাৰ মানে সিহঁতে ক'তো মানে বাহিৰা জগতৰ বস্তু সিহঁতে ইমান এটা মানে কি পোৱা নাই। তো বাহিৰা জগতৰ বস্তু মাথাত সোমাব পোৱা নাই সিহঁতৰ মাথাত। আৰু সিহঁতে যিখিনি টাইম পঢ়ে অলপমান টাইম পঢ়িলে সিহঁতৰ কিন্তু তৎক্ষণাত মুখস্থ হয় আৰু সেইকাৰণে মুখস্থ হোৱাৰ কাৰণে সিহঁতৰ পৰীক্ষাত মনত পৰে, তো ভালকৈ লিখে, তো সেইকাৰণে ভাল ৰিজাল্ট হয়। আৰু আমাৰ চৰকাৰৰ ভাবকচোন, চৰকাৰৰ কি আছে, চৰকাৰ ইয়াৰ অলপ উলুধ্বটো হৈছে। উলুধ্বটো মানে এইকাৰণে হয়, তো আমাৰ চৰকাৰৰ যিখিনি মানে অভিভাৱক, তো সিহঁতে তাৰমানে ৰাতিপুৱা প্ৰাইভেটতো গম পাইছে সিহঁতে আৰু প্ৰাইভেটৰ অভিভাৱকসকলে সিহঁতে হেৰি কৰে মানে চাকৰি কৰে। তো সেইকাৰণে প্ৰাইভেটত দিছে। আৰু আমাৰ প্ৰাইভেটৰ মানে চৰকাৰী আছে, চৰকাৰী বেছি মানে কি গোটেইখিনি আমাৰ কি কৰে, দিন হাজিৰা কৰিব ওলাই যায় বা আমাৰ যোগালী বা মিস্ত্ৰী এনেকৈ কৰিব ওলাই যায়। ৰাতিপুৱা 8টা বজাত এনেকৈ ওলাই গ'ল, 8টা বজাত ওলাই যায় মানে কি সিহঁতে মা দেউতাসকলে আৰু ওলাই যায় পিছত আকৌ গধূলি আহে, গধূলি অহাৰ পিছত মানে ভাগৰ লাগে। তো ভাগৰ লগাৰ কাৰণে যদি ঘৰত বস্তু সকলো আছে বজাৰ, তো ঘুমাই আকৌ সেয়ে আৰু কিছুমানে কি কৰে, গধূলি 6টা বজাত কামৰ পৰা আহি কেনে জাষ্ট ঘৰত যদি বজাৰ নাথাকে তো মানে কি কৰিব, চকলৈ যায় বজাৰ কৰিব যায়। তো বজাৰ কৰিব যায় সেইখিনি ঠিকেই আছে বাৰু। তো মানে কি সিহঁতৰ বয়সৰ আৰু মানে তেনেকুৱা যদি মানুহ লগ পোৱাৰ পিছত মানে তাতে চকত মানে বহুত নানান ধৰণৰ কথা আলোচনা কৰি থাকে। তো আপোনালোকে এটা কাম কৰক, সেই নানান ধৰণৰ কথা চকত সেইখিনি টাইম দিয়াতকৈ আপোনালোকে ঘৰত আহক, বজাৰখিনি কৰা হ'ল ঘৰত আহক। ঘৰত আহি আপোনালোকৰ ল'ৰা ছোৱালী কি কৰিছে পঢ়া টেবুলত, নে এনে টোপনি মাৰি আছে, নে কিবা এনে কিতাপখন মিলি চাই আছে, নে এনে কিবা মাতি আছে বা মানে মানুহে শুনাকে। তো সেইটো কৰক আপোনালোকে। ঘৰত আহি আপোনালোকৰ ল'ৰা ছোৱালী কি পঢ়ি আছে কি পঢ়া নাই আপোনালোকে অন্ততঃ অলপ কাষত বহক, 1 ঘণ্টা 2 ঘণ্টা বহিলে আপোনালোকৰ ল'ৰা ছোৱালীখিনি ভালকৈ পঢ়িব। আৰু এটা কথা মই মানে চৰকাৰী ষ্টুডেণ্টসকলৰ কাৰণে কথাখিনি কৈছোঁ, তোমালোকে এটা কাম মানে এইটো কাম সদায় কৰি গৈ আছা, জানো আৰু মোৰ অভিজ্ঞতা এইখিনি মানে কি আমাৰ ল'ৰা ছোৱালী মানে চৰকাৰী ল'ৰা ছোৱালী ৰাতিপুৱা উঠিলে 8টা বজাত, ৰাতিপুৱা উঠাৰ পিছত মানে 8টা বজাত উঠে আকৌ 8টা বজাত উঠি মানে 8টা বজাত উঠাৰ পিছত ব্ৰাছডাল ল'লে, আধা ঘণ্টামান সেনেকৈ আৰু আধা ঘণ্টামান ব্ৰাছ কৰাৰ পিছত মানে কি কৰিব, আকৌ ভাতকেইটা খাই কেনে মানে আকৌ স্কুলত গুচি গ'ল, স্কুলত শেষ হোৱাৰ পিছত আহি কেনে বেগটো জাষ্ট মানে কি টেবুলত দলিয়াই থৈ দিলে, দলিয়াই থৈ কেনে তাৰপিছত ভাতকেইটা খাই মানে কি কৰিলে, খেলা খেলিব গুচি গ'ল।
খেলা খেলিব গুচি গ'ল সেইটো ঠিকে আছে তো খেলাও খেলিব অকল পঢ়িলে নহয় তো খেলাও খেলিব লাগিব তো খেলা খেলিব গ'ল তো সেইখিনি ঠিকে আছে খেলা খেলিব আহিল গধূলি 5:00 বজাত আহি কিনে ভৰি চৰি ধুই মানে কি কৰিলে এবাৰ আকৌ চকত গ'ল চকত মানে চাহ খাব যাব চকত যাই কিনে মানে 6টা 7টালৈকে থাকিব 6টা 7টালৈকে তেনেকৈ থাকে চকত তো থাকিলে মানে যিখিনি টাইম সিহঁতে বাহিৰত থাকে সেই বাহিৰৰ টাইমখিনি সিহঁতে বহুত নানান ধৰণৰ মাথাত মানে বহুত ধৰণৰ মাথাত কিবা কিবি লৈ আহি থাকে তো সেইখিনি যেতিয়া মাথাত সোমাই লৈ আহিব সোমাই লোৱাৰ পিছত মানে তো আহি কিনে যেতিয়া তেনেকৈ পঢ়াত বহিব তো তেতিয়াতো মুখস্থ নৰ'ব ন ইফালে মাথাত বহুত কিবা কিবি লৈ আছে বুজা তো যদি কিবা পঢ়াই কিবা মনত থাকিব নেকি নাথাকে তো সেইকাৰণে পঢ়িব নোৱাৰে সেইকাৰণে মুখস্থ নৰয় তো এইটো কাম তোমালোকে কৰাতকৈ ভালকৈ পঢ়া বেছি নোলাবা মানে কি যিখিনি সময় লাগে কিবা লাগতিয়াল বস্তু লাগে তেতিয়াহে আনিব পঢ়া বস্তু লাগিলে তেতিয়া আৰু এটা কথা মানে কি তোমালোকে এটা কথা ভাবা মানে কি প্ৰাইভেটৰ মানে ল'ৰা ছোৱালীৰ মাক দেউতাকসকলে মানে মাহত কিবা এটা পে' কৰি আছে তো তোমালোকৰ মা দেউতাটো মানে মাহত সেইখিনি পে' কৰিব লগা হোৱা নাই তো তোমালোকে এইটো কথা ভাবি নাভাবা কিয় আমি মানে গোটেইখিনি ফেচিলিটি ফ্ৰীতে পাই আছোঁ তো তোমালোকে ভালকৈ পঢ়া ন তো তেতিয়া চাবা তোমালোকৰ যি ৰিজাল্ট হৈ আছে মানে প্ৰাইভেটৰ যি ৰিজাল্ট হৈছে তোমালোকৰ সেই ৰিজাল্ট হ'ব আৰু তোমালোকে ভাবাচোন আৰু মই এইটো কথা জানো মানে কি আজিকালি প্ৰাইভেটৰ যিখিনি মানে টিউশ্যন দিয়ে ল'ৰা ছোৱালীক তো চৰকাৰী মাক দেউতাকসকলে নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ মানে টিউশ্যন দিয়ে প্ৰাইভেট মানে মই দেখিছোঁ আৰু মই জানো আৰু দেখিছোঁ তো টিউশ্যন দুয়োটা সমান টিউশ্যন দিয়ে তো তোমালোকে তো আমাৰ চৰকাৰী মানে ষ্টুডেণ্টসকলৰ কথাখিনি ভুলখিনি কৈছোঁ তো তোমালোকে 1 নম্বৰ ভুল হৈছে তোমালোকে বেছিকৈ ঘূৰা আৰু তাৰপিছত তোমালোকে তাৰমানে কি ৰুল মতে কাম নকৰা তো সেইটো কথা আৰু 3 নম্বৰ ভুলটো আমাৰ অভিভাৱকৰ মানে কি আপোনালোকে অলপমানো গাইড নকৰে তো আপোনালোকে অলপমান হ'লে পঢ়া সময়খিনিত সিহঁতক চকু দিয়ক ভালকৈ কি কৰিছে কি কৰা নাই চকু দিয়ক তো চাব ৰিজাল্ট সমান হ'ব আৰু আমাৰ প্ৰাইভেটত যেনেকৈ মানে কি শিক্ষক শিক্ষয়িত্ৰীসকলে মানে যেনেকৈ পঢ়ায় তো আমাৰ চৰকাৰীটো তেনেকৈ পঢ়ায় মানে স্কুলত মাষ্টৰে ঠিকেই মানে শিক্ষক শিক্ষয়িত্ৰী মানে ঠিকেই পঢ়ায় কিন্তু ঘৰত আহি যোৱাৰ পিছত আমাৰ অভিভাৱকৰ ভুল চৰকাৰী তো এইটো আপোনালোকে নকৰিব এই 3টা ভুল যদি আপোনালোকে ভালকৈ চলিব পাৰে তেনেহ'লে চাব দুটা সমান ৰিজাল্ট হ'ব তো এনেকৈ সমান ৰিজাল্ট হ'লে নমস্কাৰ হৈ যায় তো নমস্কাৰটো এইটো চাওকচোন কি চাবলৈ কি বঢ়িয়া ভাল লাগিছে তো দুবেলা সমান হ'ল তো এইটো মানে এতিয়া ভাবক মানে মই যিখিনি কথা ক'লোঁ তোমালোকে মানে যিখিনি মানে আপোনালোকে যোনে ভিডিঅ'টো চাই আছে তো মই এতিয়ালৈকে যিখিনি কথা ক'লোঁ তো আপোনালোকে নিজে বুজি পাইছে এইটোৰে মই ভাল ক'লোঁ নে বেয়া ক'লোঁ যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক পইচাটো 1 টকা নাযায় নে যাব তো তোমালোকে কোৱাচোন যদি যায় তেনেহ'লে নালাগে আৰু যদি নাযায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কমেণ্ট কৰিবা আৰু যদি পাৰা শ্বেয়াৰ কৰিবা তো শ্বেয়াৰটো কোনোৱে নকৰে তো মই এইটো জানো ভালকৈ তো যিসকলে ভিডিঅ'টো চাইছা তো সকলোৰে কাৰণে ভাল হ'ল আৰু এটা কথা মানে কি হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা তো দুটা আহি আছে 2021 বুলি নহয় 21 22 23 24 এনেকৈ যিমান আহি থাকিব তো যদি সকলোৰে ভাগ্যত আছে তো মোৰ এই ভিডিঅ'টো চাব তো সকলোৰে কাৰণে মেট্ৰিক পৰীক্ষা আহি আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আহি আছে সকলোৰে কাৰণে শুভকামনা থাকিল তোমালোকে ভালকৈ পৰীক্ষা দিবা আৰু ভালকৈ উত্তীৰ্ণ হৈ পাছ কৰিবা তো বেষ্ট অফ লাক তো আজিলৈ বাই